আমাৰ তেজপুৰত গলিয়ে গলিয়ে বিক্ৰী হৈ আছে আৰু কাষ্টমাৰো বহুত পচন্দ কৰিছে। আজি দেখুৱাম আপোনালোকক চাটুগুৰিৰ দোকান এখন। আৰু আমাৰ তেজপুৰৰ ৰাস্তাত আপোনালোকে পাব ঠাণ্ডা জেগাবিলাকত বহুতেই বেছি আছে। এয়া চাওক কেনেকৈ বনাই দেখুৱাম। এইটো ভজা মটৰ ন দাদা? অঁ ভজা মটৰ। ভজা মটৰ বুট দুইটাই নে এটা? এটা খালি বুট। বুটটো হয়। আপুনি এইটো কি গুড়ি কৰিব? হয় হয়। এইটো কেজি কেনেকৈ বেচে দাদা গুড়ি কৰি? 200 টকা কেজি ন? এইটো কি মেচিন হয় ন? এইটো মেচিন হয়। মেচিনটো কিমান পৰে দাদা? মেচিনৰ দাম 26,000, 30,000 পৰিব। 26,000, 27,000। এটা আছে বিহাৰৰ পৰা আনিব লাগে। হয় হয়, বিহাৰৰ পৰা আনিব পাৰি। আমাৰ তেজপুৰত পায়নে এইটো মেচিন? এইটো নাপাব, এই চিটটো নাপাব। এই বস্তুটো নাপায় ন? এই বস্তুটো নাপাব। এনে আমি তেজপুৰত বনাই ল'লে খুব কমতে বনাব পৰা যাব ন? হয় হয়। খোৱা খৰচাটো বাচি যাব। দুহা খৰচাটো বাচি যাব। এইটো কিমান ধৰে এইটো তেতিয়া? এতিয়া কিমান 2 কেজি ন? কেনেকৈ ওলাই দেখুৱাওকচোন। তাকে ওলাই গৈ আছে ন? এইটো বস্তুটো মেচিনটোৱেদি এনেকৈ ভৰাই দিছে, তাৰপিছত লাহে লাহে ওলাই গৈছে। আপোনাৰ দাদা ডেইলি ইনকাম কেইটকা হয়? মেচিন বিক্ৰী আছে 3-4 হাজাৰ টকা বিক্ৰী ন? এইটো বিশেষকৈ কি কাষ্টমাৰে বেছি কিনে? খোৱা মানুহ ন? ঠিক আছে। এইটো আপোনাৰ বেপাৰটো আপুনি গৰম ঠাণ্ডা দুইটা ছিজনতে ৰেগুলাৰ কৰে ন? হয় 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 হয়। দাদাই এনেকৈ চাটুগুৰি বনাই বিক্ৰী কৰি থাকে আৰু ভাল 2,000 টকা 3,000 টকা ইনকামো হয়। এখন চাইকেল এনেকৈ ফিটিং কৰি লৈছে দাদাই। এইটো কিমান? আধা কেজি ন? আধা কেজি 100 টকা ন? কেনেকৈ বনাই খায়? পানী মিহলাই ন? এইটো খালে শক্তিশালী ন? ল'ৰা ছোৱালীক খোৱালেও ভাল ন? হয় হয় হয়, সঁচাকৈ। তেনেহ'লে কাষ্টমাৰেও কিনি নিছে। দাদা টাউনতো বহে, মিছন চাৰিআলিতো বহে ন? আমি 2-3 মেচিন চালাম। হয় বেচাৰিয়া চিনিয়া দলিং তিনিআলি চব জেগাত হয়। এই গাঁৱে গাঁৱে যায় দাদা, তিনিআলি বজাৰো যায়। সেইকাৰণে চাটুগুৰি বস্তুটো অকণমান এনেকৈ পেলাই খাবচোন। 200 টকা কিলো ন দাদা? আৰু দাদাই এনেকৈ বেপাৰ কৰি আপোনাৰ দাদা ঘৰ ক'ত আপোনাৰ? ITI ওচৰত। ল'ৰা ছোৱালী আপোনাৰ? 2টা ল'ৰা পঢ়াই আছেনে? কিহত পঢ়ে? এটা ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে। ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে ন? হয় হয়। এতিয়া দাদাই এইটো চাটুগুৰি ব্যৱসায় কৰি ল'ৰা ছোৱালী কলেজত পঢ়াই আছে। সেইকাৰণে দাদাক এটা ধন্যবাদ দিব লাগিব। এই মেচিনটোৱে এটা পৰিয়াল পুহি লগতে ল'ৰা ছোৱালীক কলেজত পঢ়াই উচ্চ শিক্ষিত কৰিছে। সেইকাৰণে দাদাকো এটা ধন্যবাদ দিব লাগিব। দাদা আপোনাক ধন্যবাদ এটা দিলোঁ। আপুনি এই গৰমতো এই ব্যৱসায়টো কৰি ধুনীয়াকৈ ল'ৰা ছোৱালীক কলেজত পঢ়াই আছে। তাকে আপোনাক দেখুৱালোঁ। আৰু আপোনালোক আহিলে দাদাই চাটুগুৰি গাঁৱে গাঁৱেও যায় আৰু মিছন চাৰিআলি টাউনতো বহে। সেইকাৰণে দাদাৰ ওচৰত এপাক আহিব। চাটুগুৰিটো আমাৰ খোৱা নহয়েই, সেইকাৰণে এবাৰ খাই চাব। এই বস্তুটো এতিয়া কাষ্টমাৰটো কেনেকুৱা বাৰু দাদা? কাষ্টমাৰ কেনেকুৱা পায়? ভালেই নে কাষ্টমাৰ? বহুত কাষ্টমাৰ ন? মেক্সিমাম 30-35টামান ফোন নম্বৰ দি ৰাখিছে। হয়, মানে এইটো বহুত ভেজাল চেজাল কৰিব নোৱাৰে, এতিয়া শুদ্ধ বস্তু এটা হয়নে? আপোনাৰ চকুৰ ওচৰত দি আছে ন? হয়, চকুৰ ওচৰত এনেকৈ বনাই পেলাই দিয়ে। এটা শক্তিশালী বস্তু। মেগী ফাষ্ট ফুড খোৱাতকৈ আপোনালোকে এনেকুৱা চাটুগুৰি এটা বনাই পেলাই নিজৰ ল'ৰা ছোৱালীক খোৱাবলৈ যত্ন কৰিবচোন। কাৰণ এই দাদাজনে কোনো ভেজাল নহয়, একে চকুৰ আগত আপোনালোকক বনাই এনেকৈ চাটুগুৰি আপোনাক দিব। একদম ধুনীয়া চাটুগুৰি। ইয়াত দেখিছে? ইয়াত দেখিছে ধুনীয়াকৈ বনাই এনেকৈ একদম ধুনীয়া। কাষ্টমাৰো বহুত থাকে। সেইকাৰণে আপোনালোক আহিব নিজৰ ল'ৰা ছোৱালীক মেগী চাওচাৰ প্ৰতি আকৰ্ষণ কৰাৰ প্ৰতি। ৰাতিপুৱা এইটো কেনেকৈ দাদা খাব লাগে? ৰাতিপুৱা আপুনি এটা নেমু লৈ লওক, কালা নিমখ লৈ লওক। হয়। আৰু ধৰক বেছি মানুহ খালে আপোনাক 4 গিলাচ 5 গিলাচ বনাই লওক। এই ল'ৰা ছোৱালীক মানে লগতে খাব পাৰে। আৰু চিংগল হ'লেতো আপুনি 1 গিলাচে খাব। এই নিমখ দি দিয়ক অলপ, এক ফালা নেমু, কালা নিমখ। কিছুমান মানুহ পিঁয়াজো দি দিয়ে, কিছুমান মানুহ জলকীয়া দি দিয়ে। মানে যেনেকুৱা খোৱা বস্তুটো। আৰু কিছুমান মানুহ ভাতৰ লগত খায়। হয় হয়, খোৱা উপকৰণটো দাদাই কৈ দিছে। আপোনালোকে তেনেকৈ খাব, ভাল ফলাফল পাব। সেইকাৰণে আপোনালোকে চাটুগুৰিটো কোনো ভেজাল নোহোৱা বস্তুটো এবাৰ নি পেলাই বনাই খাবলৈ চাবচোন। তাকে আপোনালোকক দেখুৱালোঁ, পাই যাব। ধন্যবাদ।